নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সমুদ্ৰ লল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গৈ আছোঁ বন্ধ আমাৰ ইয়াত, গতিকে শাক পাচলি অলপ ল'বলৈ গৈ আছোঁ মাহীহঁতৰ ঘৰৰ পৰা। তাতে ঘৰতে কৰে, তো কি শাক পাচলি পাওঁ বলক আপোনালোকক দেখাই আছোঁ। আৰু আজি এটা ৰেচিপি আমি আজি বনাম ঘৰত, তো সেইটো হৈছে ঢেকীয়া শাকৰ লগত খৰিচা ঢেকীয়া শাকৰ ভাজিটো কেনেকুৱা লাগে আজি আপোনালোকক দেখাই আছোঁ। গতিকে বলক এতিয়া আমি যাওঁ পাচলি অলপ ল'বলৈ। ইয়াত ঢেকীয়া লোৱা হ'ল আৰু কি আছে ইয়াত দেখাই আছোঁ ৰ'ব আপোনালোকক। এয়া শুকলতি ল'ম, চব এফালৰ পৰা লৈ ল'ব লাগিব অলপ অলপ। অমিতা, এইটো জিকা, চটফটি জিকা, চব ফালৰ পৰা লৈ আছোঁ। মাটিকে ধুই আছে, জলকীয়া আছে, ভেদাইলতা আছে, ৰঙালাও আগ, এইবিলাক চব এফালৰ পৰা লৈ যাব লাগিব। এয়া ঘৰতে লাগি আছে চব, ভেন্দি লাগি আছে, ভেন্দি লাগি আছে, যি পাওঁ লৈ যাম। ভেদাইলতা, এয়া চাওক কি পাচলি আনিলোঁ, তাৰপৰা দেখাই দিছোঁ। এয়া শাক আনিলোঁ, প্ৰথম ৰঙালাও আগ, তাৰপিছতে এয়া মাটিকাদুৰি আছে, তাৰপিছত এয়া শুকলতি আছে, তাৰপিছত এয়া মচন্দৰী আছে, তাৰপিছতে এয়া কঁঠাল গুটি দিলে, তাৰপিছত এইটো কণ জলকীয়া, বিয়াত জ্বলা, এইটো খালে ভাল লাগে। তাৰপিছত তিতা কেৰেলা আনিলোঁ, বিলাহী আনিলোঁ, এয়া বেঙেনা আনিলোঁ, এইফালে কুন্দুলি আছে, এইটো ঘৰতে কৰা চটফটি জিকা, তাৰপিছতে ভাত কেৰেলা, এয়া ভেন্দি, এয়া নেমু, তাৰপিছতে ৰঙালাও আনিছিলোঁ, ৰঙালাও এতিয়া ভাজি খাবলৈ কুটি থোৱা হৈছে। আৰু এইখিনি পাচলিয়ে আজি মাহীহঁতৰ ঘৰৰ পৰা গৈ আনিলোগৈ, চব ফ্ৰেছ বস্তু ঘৰতে কৰা। গতিকে ঢেকীয়া আনিছিলোঁ, ঢেকীয়া আজি বনাম। কি বনাম ঢেকীয়াৰ লগত তাক আমি এতিয়া চাই আছোঁ আহক। এয়া ঢেকীয়া আৰু খৰিচা ভাজিৰ কাৰণে এয়া ঢেকীয়াখিনি ভালকৈ কাটি লোৱা হৈছে, আৰু এয়া খৰিচা চেপি পেলাই ৰসটো বেলেগকৈ উলিয়াই দিলোঁ, আৰু এটা কেঁচা জলকীয়া লৈছোঁ। আৰু এতিয়া আমি এই ঢেকীয়া আৰু খৰিচা ভাজিটো বনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে এটা বস্তু বনাই আছোঁ, এয়া মাছ বইল কৰি আছোঁ, আৰু যোনখিনি মানে খৰিচা পানী পেলাই থৈ দিছিলোঁ বুলি কৈছিলোঁ, সেই খৰিচা পানীখিনি দি পেলাই মাছটো বইল কৰি আছোঁ, আৰু লগত অকণ ভোট জলকীয়া দিছোঁ। আৰু এইফালে মাছৰ তৰকাৰী এটা বনি আছে, মাছ ফ্ৰাই হৈ গৈছে সেইটো। গতিকে এইকেইটা হোৱাৰ পিছতহে আমি ঢেকীয়া আৰু খৰিচাটো বনাম। এয়া ঢেকীয়া ভাজিৰ কাৰণে মিঠাতেল দিছোঁ, আৰু মিঠাতেলখিনি পকালৈকে অকণমান অপেক্ষা কৰোঁ। এয়া মিঠাতেল পকিলে, গতিকে ইয়াত এতিয়া কেইটামান মিঠিগুটি দি দিছোঁ। এতিয়া ইয়াত আমি ঢেকীয়াখিনি দি দিম। মিঠিগুটিকেইটা অকণমান ফ্ৰাই হৈ লৈছোঁ, গেছটো অকণমান কমাই ল'ব লাগে। এতিয়া ইয়াত আমি ঢেকীয়াখিনি দি দিম, আৰু ঢেকীয়াতে ওপৰত এয়া হালধি লৈ লৈছোঁ। এয়া ঢেকীয়াখিনি ভালদৰে মিলাই লোৱা হৈছে এয়া। আৰু এতিয়া ইয়াত দিছোঁ এটা কেঁচা জলকীয়া। আৰু এইখিনি অকণমান সিজাৰ পিছতহে আমি ইয়াত নিমখ যোগ কৰি দিম। আগতে নিমখ দিলে হয়তো চোকা হৈ যাব পাৰে, সেইটো কাৰণে অলপ সিজি লগাৰ পিছতহে আমি ইয়াত নিমখ দিম। এয়া ঢেকীয়াখিনি অকণমান মানে দমি গৈছে, এতিয়া ইয়াত নিমখ দি দিম 1 চামুচ। এয়া আৰু অকণমান লাগিব স্লাইড, বছ হৈ যাব। এতিয়া ইয়াক আমি ভালদৰে লৰাই ল'ম।
এতিয়া ঢেকীয়াখিনি অকণমান প্ৰায় সিজিছে। এতিয়া ইয়াত আমি চেপি লোৱা খৰিচাখিনি দি দিম। এতিয়া ইয়াক আমি এনেদৰে ভালদৰে লৰাই ল'ম। এইখিনি অকণ শুকান হ'বলৈ দিম। শুকান হোৱাৰ পিছতে আমি ইয়াক কাঢ়ি থ'ম আৰু। এনেদৰে বন্ধুসকল আপোনালোকে খৰিচা আৰু ঢেকীয়া ঘৰত বনাই খাবচোন। এয়া ঢেকীয়া আৰু খৰিচাৰ ভাজিটো আমাৰ প্ৰায় হৈ গৈছে। এয়া শুকানকৈ। এতিয়া আমি ইয়াক বেলেগ এটা পাত্ৰত কাঢ়ি ল'ম। এয়া হৈ গ'ল আমাৰ ৰেডি ঢেকীয়া আৰু খৰিচাৰ ভাজি। যদি আজি আপোনালোকে মোৰ এই ঢেকীয়া আৰু খৰিচাৰ ভাজিটো চাই ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো এবাৰ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আমাৰ দেওবৰীয়া থালিখনত কি কি আছে সেইখিনিও আপোনালোকক দেখাই আছোঁ ৰ'ব। আজি আমাৰ এয়া দেওবৰীয়া থালি ভাত, নেমু টেঙা, এয়া মাছৰ তৰকাৰী, এয়া বইল মাছ খৰিচাত দিয়া, এয়া মাছৰ পেটু ভাজি, এয়া তিতা কেৰেলাৰ ভাজি, এয়া আজিৰ এইটো ঢেকীয়া আৰু খৰিচাৰ ভাজি, এয়া ভেন্দি আলু ভাজি, এয়া ৰঙালাও ভাজি। গতিকে এইখনেই আজি আমাৰ দেওবৰীয়া থালি। যদি আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।